ভাল কি হলে এইটো ষ্টাৰ্ট নহা হ'ল দেখোন তেল চেল আছে নে নাই কি তেল নাই হাফ টেংকি আছে ফেৰাই দিম ৰচোন ৰ এইবিলাক মেকানিকেল বস্তু হ'বই আৰু সেয়া দেখোন হৈ গ'ল এনেকে পুতুককে বন্ধ হৈ যায় হ'ব উঠ তোৰ এতিয়া চব বস্তু মই চলাবলগীয়া হ'লে দিগদাৰ হ'ব কি ফুটা কোৱা বল তই মবিলটো সলাই দিবি কুইন এলিজাবেথ আহি বহি আছে সি দেখোন আজি এই দুজনা এই আমুকে চাইকেলত ডাবল উঠাই 1 ঘণ্টা আগতে পালোহি আপোনালোকে বাইক লৈ অহা দুজন এতিয়া ওলাই দেখাবলৈ আহিছে বাদ দিয়ে পাইলো মই এইটো বিক্ৰী কৰিম আৰু বিক্ৰী কৰি ই এতিয়া এই বেটেৰীত চলা ৰিক্সাখন কিনিব আহোঁতে ভাড়া কেইটামান লৈ আহিব ইয়াত ডিউটি মাৰিব যাওঁতে আকৌ আমাক লৈ যাব ন ই ৰিক্সাটো ভালে হ'ব এই ই বাইদেৱে মোক কিয় বিচাৰিছে মেডামে নাই বিচাৰ আপোনাক এনেই ধপ এটা মাৰি দিয়ে এই বাইলো তহঁতৰ এটা বান্ধৱী জইন কৰা কথা আছিলে আহিছি না এতিয়ালৈকেতো অহা নাই কিকেদা কোননো আগতে আমাৰ থানাত কৰা বুলি কৈছে ন নামটো কৈছে নেকি নাম চাম একো নাই কোৱা খালি কৈছে আগতে আমাৰ থানাত কৰা আগতে কৰা কোন হ'ব পাৰে বাৰু ঐ বাইলো না নৈ নাই আহিলে হে নাহে তাই এতিয়া তিয়ক থানাত পৰহি ফোন কৰিছে মোক তুতুমণি বুলি এজনী ছোৱালীয়ে কৰিছিল কিন্তু মই শুনাৰ মতেতো তাই ঢুকাল মৰিল নেকি এতিয়া বাদে থ মোৰ কথাটো হ'ল শুনেই এতিয়া বৰ্তমান থানাত চিনিয়ৰ কিন্তু তহঁত হয়নে আমি মিলি থাকিব লাগিব আজি নতুনকৈ যিয়ে নাহক তাই কিন্তু 0ৰ পৰা আৰম্ভ কৰিব লাগিব মোৰ লগতো এইবিলাক চিষ্টেম নাই বা মোৰ ভৰিত পৰিব লাগিব মই তেতিয়া তাইৰ লগত ফ্ৰী হ'ম আপোনাৰ একো বিশ্বাস নাই দে কি বিশ্বাস নাই দেখিবি নহয় মুখৰ কথা আৰু মই কৈ দিলোঁ খালি তহঁতৰ নিজৰ ইগ'টো ৰাখিবি দমটো ৰাখিবি কিবা হেল্প বিচাৰিলে কৰিবি কিন্তু নিজে চেল চেলাই নাথাকিবি বাইদেউ আগতে কাম কৰা নহয় জানো এতিয়া নতুনজনীৰ লগত কি পেক হৈ ক'ব নোৱাৰিতো আমি কেইটা এক হৈ থাকিলেই হ'ল যাতে আমাক সুবিধা নাপায় দেই মুডটো নেৰিবি একদম কেকেদা তুতুমণি কি খবৰ তোৰ মোৰ ভাল আপোনাৰ ভালনে চলি আছো আৰু দে আৰু মই এইমাত্ৰ তোৰ কথা কৈছো আমাৰ এই বাহৰ আগত তই অনিৰ্দিষ্ট কাললৈ জীয়াই থাকিব তুতুমণি কেকেদা আপুনি মানুহজন কিন্তু একেই আছে দেই আছো বচোন বহুত কথা আছে এই বাইদেউ পানী গিলাচ আছো কেকেদা মোক যে এইখন থানালৈ আকৌ ট্ৰান্সফাৰ দিলে মোৰ মনটো যে ইমান ভাল লাগিছে নহয় আপোনাক যে লগ পালো মই কিমান হেপ্পী এতিয়া থানাখনত কাম কৰি ভাল লাগিব এই মুখাৰ ইমান ৰস নাইতো হয় দেই মনত পৰে কেকেদা সিহঁতৰ লগত চিনাকি কৰাই দিয়ক আকৌ আমাৰ এই মুখাৰ লগত পিছত চিনাকি হবি আগতে বাইদেউ ৰুমৰ পৰা আহোঁ ব'ল ইমান দিনৰ মূৰত পুৰণা মানুহ 3টা গোট খাম মোহনক চাহ 3 কাপ দি পঠিয়াই দিছ মই কালাকান 3টা আৰু তহঁতলৈ গজা 3টা লৈ আনিবি শুন এৰি দিয়ক কামৰ সময়ত বাইদেউ এয়া কোন আহিছে চাওকচোন মেডাম এয়া কোন আহিছে চাওক আৰে তুতুমণি আহা বহা বহ বাকী খবৰ কোৱা ভাল মেডাম নি মানুহ মাৰিব দে কেকেদা কি হ'ল বাইদেউৰ আগত এইবোৰ কি বকিছে ইহঁতৰ লগত চিনাকি কৰাই দিম বসু এয়া তুতুমণি নমস্কাৰ এয়া ফেইলৰ বসুমতাৰী ফেইলৰ নহয় ফেইলাও বসুমতাৰী সংসাৰত ফেইলৰ সেইফালে ৰ'বচোন মই আপোনাৰ কথা শুনি আছো আচ্ছা ঘৰটো ক'ত আছিল মোৰ ঘৰ দুৱাৰ পিছত এই বিউটি হেও আহিছে এয়া বসুমতী বিউটি বাইলুং হেল্ল' নমস্কাৰ বিউটি বুলি মাতিম দেই ঠিক আছে দিয়া মোৰ আজি কি ভাল লাগিছে জাননে বহুদিনৰ মূৰত হলেও এওঁ আকৌ এইখন থানাত পালো কি ক'লে কেকেদা আপুনি চিনাকি কৰাই দিলে কিন্তু মোৰ নামটোৱে নকলে মই তুতুমণি দেই স্বৰ্গীয় স্বৰ্গীয় কিয় আপুনিয়ে দেখোন মানে নাথাকিলে থানাখনত বেয়া লাগে বুজিছনে জমাই থাকে যে এই পৰিণীতা আমাৰ থানাৰ কনিষ্ঠতম কনিষ্টবল বল কি কৰ
কেকেদা না আমাৰ বাকী মানুহবোৰ ক'ত কমল নয়না অ' নয়নাটোৰ এতিয়া তিয়ক থানাত অহ বাকী কমল কিবা কামত লাগি আছে চাগে আৰু আমাৰ মোহন বা সেইজন এতিয়া 5 ষ্টাৰ হোটেলৰ মালিক অ হয় নেকি অ' বাইদেউ মেডাম অঁ খাটনিয়াৰ এই কাগজকেইখন এবাৰ চেক কৰি ল'বচোন আৰু টুটুমণিক মোৰ ৰুমলৈ পঠিয়াই দিব হ'ব কি হ'ল কাগজকেইখন লৈ নগ'ল যে আকৌ বোলে টুটুমণিক মাতিব লাগে লগত লৈ গ'লে কি হয় অ' দিয়ক উফ একো নজনাৰ দৰে কি যে কৰি থাকে নহয় এইটো হ'ল গৰচকৰ চুৰি কেছ এইটো হ'ল লখৰাৰ কিডনেপিং কেছ এইটো চা এইটো গৰচকৰ এই এইটো লখৰা মেডামে মাতিছে থানাৰ এলবামটো দেখুৱাই আছ যে সুধলিতো ক'বই লাগব মই বেয়া পোৱা নাই নহয় কিন্তু মোৰ কথা এই মখাৰ কি হ'ল মেডাম অঁ মাতিছিলে মাতিছিলোঁ এইখিনিতে তুমি চাইন এটা কৰাচোন আজি ফাৰ্ষ্ট ডে হিচাপে তুমি ডিউটি এটেণ্ড নকৰিলেও একো কথা নাই কিন্তু কাইলৈৰ পৰা টাইমলি আহিব লাগিব আৰু ফুল ডে ডিউটি থাকিব লাগিব হ'ব মেডাম আৰু শুনা কাইলৈৰ পৰা তোমাৰ ওপৰত এটা স্পেচিয়েল ডিউটি থাকিব আমাৰ কেছ ডায়েৰী লিখা ল'ৰাজন ছুটীত আছে গতিকে কাইলৈৰ পৰা কেছ ডায়েৰী লিখা দায়িত্বটো তোমাৰ ঠিক আছে মেডাম ঠিক আছে যোৱা মস্তি বাইদেউ মোহন চাহ আনিছো ঐ এই দোস্তি আমাক আগতে দি থৈ যা এই আমাক আগতে দে আৰে আৰে আই বেংৰা উল্টা পুল্টা কৰি আছা দেখোন জলদি আনছা অঁ ঠাণ্ডাই হ'ব এতিয়াচোন বাইলু নেৰিবি তোৰ কাপ লৈ যা